আজি আহিলোঁ হাজোত থকা হয়গ্ৰীৱ মাধৱ মন্দিৰত। আহিয়ে ফাৰ্ষ্ট কাছকেইটাক কিবা খাবলৈ দিয়াত সিহঁতে ওপৰলৈ উঠি আহিল। যিহেতু ইয়াত তুলসীৰ মালা দিয়া হয়, সেইবাবে দুডালমান কিনি ল'লোঁ। এই চিৰিকেইটাক দেখিলে চেন্নাই এক্সপ্ৰেছ চিনেমাখনলৈ মনত পৰে। মণিকোট পাহাৰত অৱস্থিত এই মন্দিৰটো 1583 চনত কোচ ৰজা ৰঘুদেৱ নাৰায়ণে নিৰ্মাণ কৰিছিল। ইয়াত থকা শিলালিপিসমূহ প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ দিনত পোৱা গৈছিল। মানুহৰ ভিৰ যথেষ্ট হোৱাৰ বাবে বহু সময় লাইনত থিয় হৈ দৰ্শন কৰিবলগীয়া হ'ল। ইয়াত মানুহতকৈ বান্দৰৰ সংখ্যাই বেছি দেখিবলৈ পাব। ইয়াত শ্ৰীকৃষ্ণৰ লগতে মহাদেৱ, হনুমান আৰু লক্ষ্মী দেৱীকো পূজা কৰা হয়। মন্দিৰৰ চাৰিওফালে আপোনালোকে ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত ভিউ এনজয় কৰিবও পাৰিব। বহু সময় খোজকাঢ়ি ভাগৰ লাগিলে ইয়াত বহি জিৰণি লোৱাৰ ব্যৱস্থাও আছে। আমিও অলপ সময় জিৰণি লৈ ইয়াৰ পৰা ওলালোঁ। যিহেতু ইমান গৰম পৰিছে, সেইবাবে দেহাটো ঠাণ্ডা পৰিবৰ কাৰণে কুঁহিয়াৰৰ ৰস এগিলাচ খালোঁ। আজিলৈ ইমানে, বাকীখিনি নেক্সট ভিডিঅ'ত চাবলৈ পাব।